Hello friends, welcome to my channel Madhu's Vlog. আজি এই ভিডিঅ'টোত মই খৰি জুইত গাহৰি মাংস কেনেদৰে বনালো চাও আহক। আজি আমি গাঁৱৰ ঘৰলৈ আহিছো আৰু মোৰ গাঁৱৰ পৰিৱেশ জুইহাল খুবেই ভাল লাগে। জুইত বনোৱা যিকোনো খাদ্য অতি সোৱাদ লগা হয় নহয়নে বাৰু? আপোনালোকক ভাল পায়নে বাৰু জুইত বনাই খাদ্য খাই? মইতো গাঁৱলৈ আহিলে খৰি জুইত কিবা নহয় কিবা ৰান্ধিমেই। আজি গাহৰি মাংস কিদৰে ৰান্ধিছো আপোনালোকক দেখুৱাইছো। যিসকলে গাহৰি মাংস খাই তেওঁলোকক জুইত ৰন্ধা গাহৰি মাংসৰ জুতি কিমান সোৱাদ লগা হয় নকলেও হ'ব নহয়নে বাৰু? গাহৰিখিনি ভালদৰে ফ্ৰাই কৰিছোঁ গাহৰি তেলতে। ইয়াত মই বেলেগ কোনো এক্সট্ৰা তেল দিয়া নাই। মাংসখিনি প্ৰায় অলপ দেৰি পিছত নিজে তেল ওলাব আৰু সেই তেলতে মই পিঁয়াজ আদা নহৰু জলকীয়া জালুকৰ গুড়ি হালধি নিমখ দি ভালদৰে ভাজি মাংসখিনি দুভাগ কৰিম, কাৰণ মই ইয়াৰ পৰা দুটা ৰেচিপি বনাম। এটাত খৰিচা আৰু mandhania দিম, আনটোত ঢেকীয়া দিম। চাওকচোন মই কিদৰে বনাইছো। See
মাংসখিনি ৰেডি হৈ গ'লত টোপোলা ভাতৰ লগত খাইছোঁ। অতি সোৱাদ লগা হৈছে। আপোনালোকেও কোনে কোনে এইদৰে খাই জনাবচোন। মোৰ অতি প্ৰিয় এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনে পালে জনাবচোন।